Hello friends, welcome back my YouTube channel JD Vlog. তো এতিয়া মই গৈ আছো বাহৰ গজালি আনিব। ভিডিওটো চাই থাকিব। আজি বাহৰ গজালি আৰু মাটি মাহৰ দালি মজাকে বনাই খাম। তো বলক গৈ আছো। চাই থাকিব ভিডিওটো হেকলৈকে কেনেকৈ খাওঁ কি কৰে আৰু কি কৰিব পাৰি গোটেইখিনি দেখাই আছো। আৰু এয়া আছে কঠিয়া হিচি আছে, কঠিয়া ধান চিটাই আছে। আৰু এয়া হৈছে কটাবাহ, বহুত আছে কটাবাহ, 3 জোপা আছে। আৰু ইয়াৰ পৰা আমি বিচাৰি কেনে এতিয়া কাটিম বাহৰ গজালি। আৰু ইয়াৰ পৰা অলৰেডি কোনোবাই লৈ গৈছে, কোনোবাই আগতে নিছে। এতিয়া আমিও বিচাৰিব লাগিব কোনখিনিত আছে, চাই লওঁ। এই ইমান কটাৰ মাজত এনেকুৱা গজালি কাটাটো অসুবিধাই বহুত। তথাপিও আৰু চাওঁ আৰু চেষ্টা কৰি পাৰোঁ নে নোৱাৰোঁ। ইমান হাবি দেখছে, ক'তবা সাপ চাপ থাকে ঠিক নাই। আৰু এইফালে যাওঁ। তাতেও নাই, তাৰ পৰাও নিছে। আৰু ইয়াতো নাই। বিচাৰি পোৱাটোৱে টান, যিহেতু বাকী বাহন নিচিনাকে ইয়াৰ গজালিবিলাক বহুত কম মেলে, সিমান গজালি পোৱা নাযায়। ইছবা চা না কি জংঘল। আৰু এইটো পাইছো এটা গজালিৰ ভিতৰত, এইটো সৰু সৰু দেখোন। কি তামাম কষ্ট হৈছে, একদম পুৰা ভিতৰত। আৰু পালো এই 3টা। এইকেইটা এৰাম মজাকে, মৰা এৰি কেনে ঘৰলৈকে লৈ যাম। বহুত কষ্ট হ'ল এৰাওঁতে, কটাই যিহেতু বহুত কটা, তলতো কটা ওপৰতো কটা, কষ্ট হয় বাৰু। কটা বহাৰ কথা চবেই গমেই পায়। তো বলক এইকেইটা এৰাই লওঁ। আৰু এইটো পুখুৰী, পানী হোৱা নাই ইমান। তো পুখুৰী পাত মজাকে বহি লওঁ, মজাকে বহি লওঁ। আৰু এইকেইটা এৰোৱা হৈ গ'ল, এই 3টায়ে। ইয়াৰে যিটো এই কোমল, এইটো কোমল যিটো এইটো 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 খাই চাওঁ। তামাম তিতা, বহুত তিতা। সেইকেইটাই পালোঁ, 3টা হৈ গৈছে। এসাঁজ ধুনীয়াকৈ হ'ব, ধুনীয়াকৈ খাম। জেঠৰ মাহত বোলে খাব লাগে, চবেই কয় আৰু আগৰ দিনৰ পৰা। তো গতিকে এয়া হৈছে বাঁহৰ গজালি। এয়া বহুত ধুনীয়াকৈ খাব পাৰি, মাটিমাহৰ দালিৰ লগতে হওক। আৰু এইটো ধুনীয়াকৈ আচাৰ বনাই কেনে কৰিব পাৰি। তো গান এটা শুনিছে, ভলুকা বাঁহৰ খৰিচা, কেতিয়াবা আচাৰ খৰিচা। তো এইটো আচাৰ ধুনীয়াকৈ কৰিব পাৰি। আমাৰ যি ধৰ আম চাম ৰুকনি আছে, তাতে ধুনীয়াকৈ ৰুকি কেনে অলপ ৰ'দত লেহেৰা কৰি কেনে তাৰপিছত আমি আচাৰ যেনেকৈ কৰে তেনেকৈ আমি তেল চেল দি বৈয়ামত ভৰাই আচাৰ কৰিব পাৰোঁ। তো বহুতে ভলুকা বাঁহৰ খায়, কিন্তু ভলুকা বাঁহতকৈ কটা বাঁহটো বেছি ভাল লাগে খাই। আৰু আমি যেতিয়া গৈছিলোঁ বাঁহৰ গজালি আনিব, তেতিয়া ইয়াতে আছিল কঠীয়া সিঁচি কেনে আছিলে, কঠীয়া সিঁচি আছিল। এতিয়া কঠীয়া সিঁচা হৈ গ'ল, কোনো মানুহ নাই। বহুত দিনৰ মূৰত এইফালে পথাৰৰ ফালে আহিছোঁ, যিহেতু অহাই নাছিলোঁ ইমান দিনে। তো আহিলেও ভাল লাগিল, চববিলাক গছ গছনি হৈ সেউজীয়া হৈ যায় আছে, একদম হাবি হাবি। অকলে আহিব ভয় লাগে এইফালে, কাৰণ ইয়াতে কি হয়, পৰি গ'ল।
আৰু ইয়াতে মানে কি হয় মানুহ চানুহ মানে কি হয় পিণ্ডবিলাক দিয়ে, তো সেইটোৰ কাৰণে ভয় লাগে। আৰু এতিয়া আহি পালোঁ ঘৰ। আৰু এইখিনি এনেকৈ ধুনীয়াকৈ কাটি লৈছে, কাটি লৈ কেনে ইয়াতে পিচ পিচ কৰি কাটিব, এনেকৈ পিচ পিচ কৰি কাটিব। পিচ পিচ কৰি কেনে মা কিহৰ লগত বনাবি? মাটিমাহৰ দালি। মাটিমাহৰ দালি দেখিছে, মই আগতে কৈছে মাটিমাহৰ দালিৰ লগত বনাব একদম মজাকে। খচ্চা বনাব পাৰি। আৰু এয়া খৰিচা বনাব পাৰি না। এই ৰকানি দি ৰুব লাগিব, ৰুকি পেলাই আজি ৰ'দত দিব লাগিব, ৰ'দ হ'লে ভাল হ'ব। বেলেগ আচাৰ বনাব লাগিব না। সেনেকৈ আৰু বনাই আচাৰ চাচাৰ দিবা। সেয়া হৈ গ'ল সেনেকৈ কাটা। আৰু মজাকে এইকেইটা গাজি খাই লওঁ, গাজি খাওঁ। খাই কেনে মোৰ বাইকখন ধুব লগা আছে। বহুত দিন বৰষুণত চলালোঁ, বাইকখন বহুত লেতেৰা হৈছে। লেতেৰা হোৱাৰ কাৰণে মই আজি এতিয়া বাইকখন ধুম, যিহেতু কালি অকণমান ফুৰিব যাম। ফুৰিব যোৱাৰ কাৰণে বাইকখন অলপ চাফ চিকুণ কৰি লওঁ আৰু। অঁ মা, এই চামুচ এখন আনচোন। হাতখন বহুত লেতেৰা হৈ আছে, চামুচে দিয়া খাওঁ। আৰু এইখন হৈছে মোৰ বাইক TVS-ৰ। আৰু এইখন বাইক এতিয়া মই ধুম। একচুৱেলি বাইক ধুম বুলি ভিডিঅ' বনাইছোঁ তেনেকুৱা নহয়। কথাটো হৈছে এইটোৰ কাৰণে মই ভিডিঅ'টো বনাই আপোনালোকক জনাব খুজিছোঁ যে আমি যেতিয়া বাইক ধুওঁ, দমকলৰ পানী হওক, যেতিয়া মটৰৰ পানী আমি ইউজ কৰোঁ, ইউজ কৰাৰ পিছত আমাৰ কি হয়, আমাৰ গোটেই বাইকৰ হওক, গাড়ীৰ বডিত হওক, কি হওক, আইৰণ লাগে। তো আইৰণ লাগিলে কি হয়, যেতিয়া আমি ৰ'দত গাড়ীখন নিওঁ বা তেনেকুৱা ধৰণৰ আমাৰ আইৰণৰ দাগটো একদম পূৰা জিলিকি থাকে, আইৰণৰ দাগটো একদম পূৰা দেখা পোৱা যায়। তো মোৰো বাইকখনত তেনেকুৱা হৈছিল। মই যেতিয়া আগতে টেপৰ পানী মাৰিছিলোঁ, মটৰৰ পানী মাৰিছিলোঁ, এনেকৈ মাৰি কেনে থৈ দিওঁ, ইয়াতে পানী টোপালবিলাক লাগি থাকে। আৰু পিছদিনাখন ৰাতিপুৱা শুকাই কেনে কি হয়, মানে একদম গোটেই ৰঙা ৰঙা হৈ থাকে বা আইৰণৰ দাগটো একদম ফুট ফুট কৰি পূৰা দেখা পোৱা হৈ থাকে। তো গাড়ীখন ভাল নালাগে তেনেকুৱা হ'লে। তো কিন্তু বৰ্তমান মোৰ এতিয়া তেনেকুৱা একো ধৰণৰ দাগ নাই, কাৰণ মই এটা বস্তু ইউজ কৰিছোঁ আৰু আপোনালোককো ইউজ কৰি দেখাম। কিন্তু আজি নেদেখাওঁ, কাৰণ এইটো বস্তু মই দোকানৰ পৰা আনিব লাগিব, আনি কেনে আপোনালোকে ইউজ কৰি একদম ধুনীয়াকৈ দেখাম। আৰু এতিয়াও বস্তুটো আছে, কিন্তু যিটো বস্তু য'ত ইউজ কৰিছোঁ সেইটো মানে তাৰ পৰা আনি আৰু ইয়াতে ইউজ কৰিব পৰা অৱস্থাত নাই। গতিকে নতুন কিনি আনি কেনে ইউজ কৰিব লাগিব, তেতিয়া আপোনালোকক অন্য এটা ভিডিঅ' বনাই কেনে দেখাম। আৰু এইটো মই আৰু 3 দিনমান পিছত আনি কেনে আপোনালোকক যেতিয়া বাইকখন ধুব লগা হয়, নেক্সট টাইম মই আপোনালোকক দেখাম। তো গতিকে ভিডিঅ'টো তেতিয়া চাই থাকিব পাৰিব আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু এতিয়া মই বাইকখনৰ ধুনীয়াকৈ ধুবৰ কাৰণে এইবিলাক মাডগাৰ্ডবিলাক এতিয়া খুলিম। এতিয়া আগৰ এইবিলাক ভাইজাৰখিনি খুলিম, খুলি কেনে ধুনীয়াকৈ ধুম। আৰু আমাৰ বৰ্তমান পিছৰ ভাইজাৰখিনি খোলা হৈ গৈছে। আৰু এতিয়া খুলিম
আগৰখিনি আৰু ভাইজাৰখিনি খোলা হৈ গ'ল আৰু এতিয়া আমি বাইকখন ৱাছ কৰিম আৰু বাইকখনৰ চাই লওক যোৱাকালি এইখিনি একদম বৰ বেয়াকৈ চিটটো একদম মেকুৰীয়া আচুৰি অৱস্থা নোহোৱা কৰি দিছে নতুনকৈ লগাইছিলোঁ তো এইটো যাব আৰু চিন্তা নাই Jo. ক'ত যাবি Apache. আৰু মোৰ বাইক ধোৱা হৈ গ'ল আৰু ধোৱা হৈ গ'ল বাৰু আৰু বৰ্তমান যি এইখিনি আছে এইখিনি মই এতিয়া পুখুৰীত নিধুম মানে খালত নিধুম ইয়াতে আৰু পানী আনি আৰু ধুই নাথাকোঁ আৰু খালত নি কেনে মজাকৈ ধুই আনিম যিহেতু ইয়াতে মানে বহুতবিলাক বোকা চোকা লাগি আছে সেইটো কাৰণে খালত নি ধুই আনিম আৰু এয়া বাইকখন ধোৱা হৈ গ'ল মজাকৈ আৰু মই ইয়াতে বাইকত প্ৰজেক্টৰ লগাইছিলোঁ আৰু ইয়াতে তলত লগাইছিলোঁ ফগ লাইট তো মই একবাৰ জ্বলাই দেখাই আছোঁ কেনেকুৱা হয় ক'বচোন আৰু এইটো হচ্ছে প্ৰজেক্টৰটো কালাৰ এইটো চেঞ্জ হ'ব কেনেকুৱা লাগিছে এইটো কালাৰ এইটো আপাৰত এইটো দুপাৰত আৰু লগতে এয়া লগাইছোঁ ফগ লাইট লগাইছোঁ তো কেনেকুৱা লাগিছে সেইখিনি কমেণ্ট কৰিবচোন এয়া হৈছে ভাত গা চা ধুই কেনে এতিয়া ভাতটো খাওঁ এয়া হৈছে মাছ ভাজি কেঁচা পিঁয়াজ কেঁচা জলকীয়া আৰু কেঁচা জলকীয়াটো হৈছে মেইন আৰু এয়া হৈছে বাঁহৰ গজালি আৰু মাটিমাহৰ দালি তো বলক সেইটো খাওঁ